নমস্কাৰ দৰ্শকসকল, আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ দিনটোৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। আজিৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোত আপোনালোকক জনাব বিচাৰিছোঁ যে শিক্ষা বিভাগত কিছু পৰিৱৰ্তন অনা হৈছে। এই পৰিৱৰ্তনসমূহ আপোনালোকক জনাই দিয়াৰ আগতে যদি চেনেলটোত নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি একোটি লাইক কৰি মোক ভিডিঅ' বনাবলৈ উৎসাহিত কৰিব। হয় দৰ্শকসকল, ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ বাবে এটা ডাঙৰ খবৰ। শিক্ষাৰ্থীসকলৰ বাবে কেইবাটাও নতুন নিয়ম ঘোষণা কৰিছে শিক্ষা বিভাগে। দৰ্শকসকল, নতুন শিক্ষানীতি অনুসৰি শিক্ষা বিভাগৰ কেইবাটাও নতুন নিয়ম অনা হৈছে। পঞ্চম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে থাকিব কেইবাটাও বাধ্যতামূলক পৰীক্ষা, আৰু এই পৰীক্ষাত পাছ হ'লে ষষ্ঠ শ্ৰেণীলৈ উত্তীৰ্ণ হ'ব। এই পৰীক্ষাত উত্তীৰ্ণ নহ'লে 2 মাহৰ পাছতে আকৌ দিব লাগিব পৰীক্ষা। হয় দৰ্শকসকল, 2 মাহৰ অন্তত অনুষ্ঠিত পৰীক্ষাত যদি উত্তীৰ্ণ নহয় তেন্তে একেটা শ্ৰেণীতে থাকিব লাগিব। অষ্টম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ নহ'লে 2 মাহৰ ভিতৰত দিব লাগিব পৰীক্ষা। এই পৰীক্ষা বাধ্যতামূলক। পৰীক্ষাত যদি ছাত্ৰ ছাত্ৰীসকলে নবহে তেতিয়াহ'লে নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে থাকিব বছৰকীয়া পৰীক্ষা। 10ম শ্ৰেণীত মেট্ৰিকৰ পূৰ্বে দিব লাগিব টেষ্ট পৰীক্ষা। একাদশ আৰু দ্বাদশ শ্ৰেণীৰ বাবে থাকিব বোৰ্ড পৰীক্ষা। হয় দৰ্শকসকল, নতুন শিক্ষানীতি অনুসৰি মেট্ৰিকত একাংশ পৰীক্ষা অবজেক্টিভ থাকিব। হয় দৰ্শকসকল, থাকিব মাল্টিপ্লাই চইচ প্ৰশ্ন উত্তৰ। দৰ্শকসকল, আৰু OMR চিটত দিব লাগিব পৰীক্ষাৰ্থীয়ে, আৰু বাকী প্ৰশ্ন উত্তৰসমূহ পৰম্পৰাগত পদ্ধতিৰে হ'ব। দৰ্শকসকল, 2খন প্ৰশ্ন কাকত আৰু 2খন প্ৰশ্ন বহি থাকিব। লগতে ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ বাবে এক ডাঙৰ খবৰ। হয় দৰ্শকসকল, যদিহে আপুনি পৰীক্ষা দিম বুলি ভাবিছে এইবাৰ, বা পৰীক্ষাৰ্থী আপোনালোকৰ ঘৰত আছে, তেতিয়াহ'লে এইটো নিউজ আপোনালোকৰ খুবেই গুৰুত্বপূৰ্ণ নিউজ। দৰ্শকসকল, ইমানখিনি আছিল আজিৰ এটা সৰু ইনফৰমেশ্যন। যদি ভিডিঅ'টো চাই ভাল পালে একোটিকৈ লাইক কৰি দিব, আৰু নিতৌ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে মোক ভিডিঅ' বনাবলৈ উৎসাহিত কৰিব। ধন্যবাদ। জয় আই অসম।